নমস্কাৰ বন্ধুসকল, লক্ষ্য জিকে আছাম অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আকৌ অসমীয়া সাহিত্যৰ ওপৰত কেইটামান চমু প্ৰশ্ন লৈ প্ৰশ্ন উত্তৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ এখন কবিতা পুথিৰ নাম। পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ কবিতা পুথিখনৰ নাম হৈছে ফুলৰ চানেকি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা পুথিখনৰ নাম সকলোৱে জানুহক কদমকলি। দ্বিতীয় প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য জগতত কাক ককা বুলি সম্বোধন কৰা হয়? কবি নীলমণি ফুকনক অসমীয়া সাহিত্যত ককা বুলি জনা যায়। অন্য এখন বিখ্যাত গ্ৰন্থ নাম ক'বলৈ ওলাইছোঁ যে ধন্য নৰ তনুভাল। ধন্য নৰ তনুভাল এই বিখ্যাত উপন্যাসখনৰ লেখক কোন? হয়, ধন্য নৰ তনুভাল এই বিখ্যাত উপন্যাসখনৰ লেখক হৈছে চৈয়দ আব্দুল মালিক। হে অৰণ্য হে মহানগৰ এই বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? এই বিখ্যাত গ্ৰন্থখনৰ লেখক হৈছে কবি নৱকান্ত বৰুৱা। অসীমত যাৰ হেৰাল সীমা এই বিখ্যাত উপন্যাসখন কোনে লিখিছিল? অসীমত যাৰ হেৰাল সীমা বিখ্যাত উপন্যাসখন লিখিছিল কাঞ্চন বৰুৱাই। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে। এই পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।